ইমান গৰমত কঁঠাল খোৱাটো কিন্তু ধেমালি কথা নহয় দেই। আপুনি কঁঠাল খাই ভাল পায় নেকি? পালে জনাব। আৰু এইটো চাওক এইবাৰৰ টেঙা ফল। এবাৰ খাইছেনে আপুনি? মই কিন্তু খাইছোঁ। সমালোচনা কৰা ব্যক্তিসকলে ভিডিঅ'টো এবাৰ ভালকৈ চাব। কিয় ক'লো কথাটো আপোনালোকে নিশ্চয় জানে। অধ্যক্ষ মহোদয়ে ইতিমধ্যে 2-4টা মন্তব্য কৰিছে। এটা মন্তব্য কৰিছে, যদি আপোনাৰ গৰম লাগে ফেন চেন অফ কৰি গছৰ তলত যাওক। কথাটো কিন্তু একেবাৰে মিছা কোৱা নাই। আপোনালোকে হয়তো মিছা বুলি ভাবিছে। এই যে গছজোপা আপুনি দেখা পাইছে, মই যিটো গছৰ তলত আছোঁ, এইটো এটা টেঙা ফলৰ গছ। আৰু ইয়াৰ তলত গছটো এনেকুৱা এটা জোপোহা গছ, মানে তলত মানে ৰ'দ পৰিব নোৱাৰে। আৰু যিমানে গৰম নহওক কিয় এইটো গছৰ তলত যদি আপুনি আহে আৰু বহে, তো আপুনি শীতল হৈ যাব। খন্তেক সময়ৰ ভিতৰতে শীতল হৈ যাব। তো গছজোপাত যিটো আপুনি ঠাণ্ডা পাব, যিটো এনাৰ্জি পাব, যিমানে ফেন এচি নলগাওক কিয় তাতে কিন্তু নাপায়। কথাটো কিন্তু সঁচা। হ'লেও কথাটো কৈ বহুত জনৰোষত পৰি গ'ল অধ্যক্ষ মহোদয়। কাৰণ এজন জনপ্ৰতিনিধি হৈ পেলাই তেনেকুৱা কথাই শোভা নাপায় বুলি সকলোৱে কৈ আছে। আৰু ময়ো কওঁ, যিহেতু জনসাধাৰণৰ মানে তেখেতক মানে নিৰ্বাচন কৰি পঠিয়াইছে, তো সেই বুলিয়ে কটাক্ষ কৰিব নাপায়। আচলতে ৰাইজক কটাক্ষ কৰা বুলিয়ে ভাবিছে। মই কিন্তু গছৰ তলত শুই গ'লোঁ। ইয়াত বিচনাৰ নিচিনা কিবা এটা কাঠৰ মানে ডেস্ক দি লৈছোঁ। এই ফলটো যে আপোনালোকে চাইছে, ফলটোৰ নামটো কি? টেঙা ফল। আমাৰ ভাষাত আমি বেলেগ কওঁ। বহুত টেঙা, কেঁচা থাকোঁতে বহুত টেঙা, কিন্তু পকিলে সিমানটো টেঙা নহয়, খাব পৰা যায়। আৰু বহুত ভাল লাগে ফলটো। এইটো গৰমতে হয়। আৰু গৰমত সকলোৱে টেঙা খাই ভাল পায় যিহেতু। তো গাইজ, এই যে টেঙা ফলটো কাৰোবাৰ লাগিব নেকি? যদি লাগে মোক জনাব। কিন্তু ফলটো নহয় দেই, এইটো যিখিনি হৈছে এইখিনি আমাৰ ঘৰতে লাগিব। কাৰোবাৰ যদি পুলি লাগে, যে মই লগাম মোৰ ঘৰত, তো মোক ক'ব, মোৰ ঘৰত ঢেৰ আছে, আহি যাব আৰু লৈ যাব। আৰু যদি নহয়, বেছিকৈ লাগে তো মোক অৰ্ডাৰ কৰিব। আজি অৰ্ডাৰ কৰিব, 15 দিন পিছত পাব। মই কিন্তু পুলি বিকিব জানো। আৰু যদি ওচৰে পাজৰে হয়, হোম ডেলিভাৰী দি থৈ আহিম। ৰেটটো লাগিব 100 টকা। তো গাইজ, এটা বিজ্ঞাপন দিলোঁ সৰুকৈ। এয়া গাইজনী শুই আছে গৰমত, শান্তি নাই মানে আৰু কি ক'ম। গৰমত কঁঠালো পকা অৱস্থা হৈ গৈছে, হ'লেও খাব নোৱাৰোঁ। যিহেতু পেট্ৰলৰ দাম ইমান বাঢ়িছে, বাইকটোৱে ৰেষ্ট লৈছে, দৌৰাব পৰা নাযায়। থাকক ইয়াতে। আৰু এটা ফল আপোনাক দেখুৱাইছোঁ, টেঙা ফল। এইটো ছিজনৰ চাওক। এইটো খালে আপোনাৰ কেনে লাগে? পিটিকা বনাই জলকীয়া দি পেলাই। গৰম খালি মানুহৰে আছে বুলি ভাবেনে আপুনি? এয়া চাওক কুকুৰাটো কেনেকৈ হা কৰি আছে গৰমত। মানে বহুত কষ্ট হৈছে যেন। ইয়াত